আমি যিবিলাক কাট অফৰ যিবিলাক লাইভ ছেশ্যন দিয়া হয় ইতিমধ্যে বহুতকেইটা ছেশ্যন দিয়া হৈছে আজিও এটা ছেশ্যন দিয়া হৈছে আৰু তাত বহুতখিনি মানুহে কমেণ্ট কৰে আৰু কমেণ্ট কৰাৰ পিছত আমাৰ টীমৰ দ্বাৰা কেনেদৰে সেইখিনি মনিটৰ কৰা হয় কেনেদৰে মাৰ্কছবিলাক নোট ডাউন কৰা হয় সেইখিনি কথা আমি অকণমান এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ টীমৰ কেনেকুৱা ধৰণৰ এফৰ্ট থাকে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম যাতে সেই যিটো 1 ঘণ্টা বা 2 ঘণ্টাৰ যিখিনি লাইভ ছেশ্যন থাকে সেই লাইভ ছেশ্যনখিনি যাতে এনেই অথলে যাতে নাযায় সেইটো কাৰণে আমি চেষ্টা কৰোঁ আৰু যিখিনি কাট অফ আমি বনাবলৈ চেষ্টা কৰোঁ সেইখিনি আমি যিখিনি ডাটা প্ৰভাইড কৰে মানুহবিলাকে সেই ডাটাখিনিৰ ওপৰতে আমি সেই কাট অফবিলাক বনাবলৈ চেষ্টা কৰোঁ আপোনালোকে অকণমান চাওক যে আমাৰ কেনেকুৱা ধৰণৰ এফৰ্ট থাকে আমাৰ টীমৰ কেনেকুৱা ধৰণৰ এফৰ্ট থাকে সেইখিনি অকণমান আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে চাওক ইয়াতে আপোনালোকে দেখিছে কেনেকুৱা ধৰণে আমাৰ টীমৰ দ্বাৰা সেই কাট অফ যিবিলাক দিছে মানুহবিলাকে সেই কাট অফবিলাক কেনেদৰে মনিটৰ কৰি কেনে সেই কাট অফবিলাক ইয়াতে নোট ডাউন কৰা হৈছে দেখিছে আপোনালোকে আৰু ইন ফিউচাৰ যদি কাট অফৰ ওপৰত যদি লাইভ ছেশ্যন লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আমি নিশ্চয় দিবলৈ চেষ্টা কৰিম